হাই গাইজ, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেইল চাই গম পাইছেই কিজানি ক'ত যাবলৈ ওলাইছোঁ আজি। আজি আমি মনসা পূজালৈ যাবলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক। ব'লক এতিয়া আমি পূজালৈ যাওঁ। এতিয়া আমি মনসা পূজা পাইছোঁহি। আমি এতিয়া বৰ্তমান আছোঁ কছৰীয়া মনসা পূজাত, আৰু আগত এইখন পূজা চলি আছে। ভিতৰত গৈ আপোনালোকক দেখুৱাই আছোঁ কি চলি আছে। আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু আমি এতিয়া ভিতৰত আহি গ'লোঁ, আৰু এইবিলাক গোটেই দেউতা হয়। আৰু আগত এয়া পূজা চলি আছে। আৰু ইয়াত দিনত মৌ বলি দিয়া হৈছিল। মোৰ এটা সৰু ভিডিঅ' আছে, আপোনালোকক দেখুৱাই আছোঁ। আৰু ইয়াত এখন দোকানত 4টামান একুৰিয়াম আছে। আপোনালোকক গোটেইখিনি দেখুৱাই আছোঁ, চাই থাকক। বহুতে ভাল লাগিছে একুৰিয়ামকেইটা। এটা লৈ যাব মন আছিল, হাতত ইমান পইচা অনা নাই, এতিয়া লৈ যাব নোৱাৰোঁ। এতিয়া ইয়াত পূজা চোৱা হ'ল বুলিয়ে ক'ব পাৰি। ইয়াত বেছি টাইম নাচাওঁ। এতিয়া আমি গেৰুৱাত যাম, আৰু গেৰুৱাত আৰু এখন পূজা হয়, আপোনালোকক দেখুৱাই আছোঁ তাতো গৈ। আমি এতিয়া আহি পালোঁ গেৰুৱাত, আৰু আপোনালোকক দেখুৱাই আছোঁ গেৰুৱাৰ পূজা। আৰু এইটো মেইন মন্দিৰ হয়। চাওক কি ধুনীয়াকৈ বনাইছে মন্দিৰটো, আৰু আপোনালোকক ভিতৰত গৈ দেখুৱাই আছোঁ। আজি ৰাস পূজাৰ কাৰণে চবেই নাচি আছে।
আৰু এইবিলাক গোটেই 20 টকাতে পাম। আপোনালোকে চাওক গোটেই 20 টকাত দি আছে। কি ল'ম কি নল'ম তাকে ভাবি আছোঁ। চ' ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।